আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰষা মাত স্বাগতম জনাইছোঁ। কি আপোনালোকে কেতিয়াবা ভাবি চাইছেনে, যিজন ব্যক্তিক আপোনালোকে সঁচা মৰম ভালপোৱা দিয়ে, কি সেইজন ব্যক্তিয়ে আপোনালোকৰ সততা আৰু হৃদয়ৰ অনুভৱক মূল্য দিয়েনে? না আপোনালোকে এটা এনেকুৱা সম্পৰ্কৰ বান্ধোনত আছে য'ত আপোনালোকৰ সহজ সৰলতাক দুৰ্বলতা বুলি গণ্য কৰে। সঁচা সম্পৰ্ক সেইটোৱে য'ত এজনে আনজনক সন্মান কৰে, এজনে আনজনৰ হৃদয়ৰ অনুভৱক বুজি পায় আৰু সকলোতকৈ ডাঙৰ কথা, এজনে আনজনৰ সহজ সৰলতাক আঁকোৱালি লোৱা। কিন্তু যদি কোনোবা এজনেও আনজনৰ সততা আৰু মৰমক উপেক্ষা কৰে, আনজনৰ দুখ কষ্ট অনুভৱক গুৰুত্ব নিদিয়ে, তেনে সম্পৰ্ক এটাত থকাটো লয়েলিটি নহয়, ইয়াক গোলামী বুলি কয়। বহুসংখ্যক লোকে ভাবে যে মই এনেকুৱা সম্পৰ্ক এটাতো থাকি যাব পাৰোঁ, মই সহ্য কৰোঁ, তেতিয়া মোৰ সম্পৰ্কটো নিশ্চয় ছেফ থাকিব, বাচি যাব। কিন্তু মনত ৰাখিব, সম্পৰ্ক সেইটোৱেই নহয় য'ত এজন মানুহে বলিদান দি থাকিব। সম্পৰ্ক এক প্ৰকাৰৰ আদান প্ৰদান, য'ত এজনে আনজনৰ সমানতাক বুজাবুজিক গুৰুত্ব দিয়া যায়। যদি আপোনালোকে বাৰে বাৰে ভাঙি পৰিছে কিন্তু সন্মুখৰ ব্যক্তিজন চেঞ্জ হ'বই নোখোজে, তেওঁ সলনিয়ে নহয়, তেতিয়া ৰৈ দিব, কাৰণ ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডয়ো আপোনালোকক সতৰ্ক কৰিছে আৰু কৈছে যে সেইবিলাক বাদ দিয়া আৰু নিজৰ লগত সম্বন্ধ গঢ়ি লোৱা। কেতিয়াবা এনেকুৱা হয় যে মনে মনে থাকি সেই ঠাইৰ পৰা গুচি অহাটোৱে সকলোতকৈ ডাঙৰ আত্মসন্মান হৈ যায়। গতিকে প্ৰিয় আত্মাসকল, আপোনালোকৰ অন্তৰখন সোণৰ নিচিনা। কোনোবাই যদি তাৰ মূল্য নুবুজে, সেইজনৰ আগত বাৰে বাৰে নিজক প্ৰমাণ দিয়াৰ, নিজক প্ৰুভ কৰাৰ একো দৰকাৰ নাই। ইয়াৰ বিপৰীতে নিজক সেইজন ব্যক্তিৰ পৰা আঁতৰাই অনাটোৱে উত্তম। নিজৰ মূল্য দিবলৈ শিকক, কাৰণ যিজন ব্যক্তিয়ে নিজক মূল্য দিয়ে, তেওঁকহে সকলোৱে মূল্য দিয়ে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, আকৌ এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰে, তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় শিৱ শক্তি।